আলফা স্বাধীনে মানস প্ৰতিম বৰগোহাঁইক সুশৰীৰে ঘৰলৈ পঠাই দিবলৈ পিতৃ মাতৃৰ আহ্বান। আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰা গোলাঘাট জিলাৰ সৰুপথাৰ মৰাণ গাঁৱৰ মানস প্ৰতিম বৰগোহাঁইৰ পিতৃ দেৱেন বৰগোহাঁই এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান। মাতৃ ৰঞ্জু বৰগোহাঁই। মানস প্ৰতিম বৰগোহাঁইয়ে গুৱাহাটীত ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাৰে পৰা বিশেষভাৱে পিতৃ মাতৃৰ লগত যোগাযোগ নাই। তথাপিও সংবাদ মাধ্যমৰ যোগেদি আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰাৰ কথা গম পাই ৰুগীয়া পিতৃ মাতৃহাল আৱেগিক হৈ পৰে আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তানক সুশৰীৰে ঘৰলৈ পঠাই দিয়ে। তাৰ বাবে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কৰজোৰে আহ্বান জনায়। লগতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ তথা আৰক্ষী প্ৰশাসনক তেখেতক ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰিবলৈ কাতৰ অনুৰোধ জনায়। গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা সুৰজ গগৈৰ প্ৰতিবেদন NS24 ডিজিটেল। যাতে ল'ৰাটো ঘৰলৈ ঘূৰাই পঠক। আমি দুইজন অসুখীয়া আমি পিতৃ মাতৃ, গতিকে আমাৰ একমাত্ৰ সন্তান আমাক সুস্থ শৰীৰে অসম চৰকাৰ আৰু পৰেশ বৰা ডাঙৰীয়ালৈ মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সেই সিদ্ধান্তলৈ নিনিব ল'ৰাটো। ল'ৰাটোক যাতে সেইখিনি নকৰি ক'ৰবাত যদি দুখ দায় হৈছে আমি ইয়াৰ পৰাই ক্ষমা কৰিছোঁ। পৰেশ বৰা ডাঙৰীয়া, ল'ৰাটোক যাতে আৰু কষ্ট নিদি ল'ৰাটোক, এয়াই আমাৰ অনুৰোধ, ল'ৰাটোক যেন সুশৰীৰে ঘৰলৈ ঘূৰাই পঠাই যেন। একমাত্ৰ ল'ৰা আমাৰ। আলফালে যোৱা মানে আজি যোৱাটো গম পাইছিলোঁ, আপোনালোকৰ যোগেদিয়ে গম পাইছিলোঁ। আজি প্ৰায় 3 মাহে হ'ল। গতিকে আকৌ আজি যে এই এনেকুৱা এটা মুহূৰ্ত গম পোৱা নাছিলোঁ, কিন্তু আপোনালোকৰ মুখৰ পৰা এতিয়া জানিবলৈ পাইছোঁ যে আলফাৰ শিবিৰত তেওঁ গৈ কিবা নকৰিবলগীয়া কিছু চোৰাংচোৱাগিৰি কৰিছে বুলি আপোনালোকৰ মুখৰ পৰাই জানিবলৈ পাইছোঁ। গতিকে মোৰ এটাই অনুৰোধ পৰেশ বৰা ডাঙৰীয়ালৈ, মোৰ কাতৰ অনুৰোধ যাতে সেই পৰ্যায়লৈ নিনিব। আৰু বিশেষ আজি ঘৰৰ পৰা প্ৰায় 5-6 বছৰ দিন বাহিৰতে আছিলে। অৱশ্যে মই কি কৰিছে মই সেইখিনি ভালকৈ নাজানো। গতিকে আৰু এইটো এতিয়া জানিবলৈ পাইছোঁ যেনেকৈ অসম চৰকাৰৰ প্ৰশাসনিক আৰক্ষীসকলে তাক কিছু চোৰাংচোৱাগিৰি কৰিবলৈ পঠাইছে। সেয়েহে মই অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে ল'ৰাটো ভাল ধৰণে আমাৰ ঘূৰাই আনে। সংবাদ মাধ্যমৰ জৰিয়তে জানিছে? নহয়, আমি সংবাদ মাধ্যমৰ যোগেদিহে জানিবলৈ পাইছোঁ, নহ'লে আমি নাজানো। কিন্তু ইমান ডাঙৰ যোগাযোগো হৈছিল নাই হোৱা, কোনো যোগাযোগ নাই হোৱা। সেয়ে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ অসম চৰকাৰকো যাতে ল'ৰাটো ভাল সুস্থ শৰীৰে যাতে ঘূৰাই আনে। একমাত্ৰ সন্তান।